হে গাইজ গুড মৰ্ণিং আৰু আজি ৰাতিপুৱা খুব সোনকালে শুই উঠি ঘৰৰ সকলোবিলাক কাম কাজ কৰিলোঁ আৰু এইফালে চাওকচোন ৰ'দটো দিছে যদিও কুঁৱলী পৰিয়ে আছে আৰু খুব ঠাণ্ডা লাগিছে গম পাইছেনে আৰু এইফালে বেডশ্বীটবিলাকো চেঞ্জ কৰি দিলোঁ বেডশ্বীটবিলাক ধুবৰ কাৰণে উলিয়াইছোঁ প্ৰথমে এই বেডটোৰ বেডশ্বীট চেঞ্জ কৰি দিলোঁ এইফালে দেউতাৰ বেডটোৰ বেডশ্বীটটো চেঞ্জ কৰি দিলোঁ আৰু এইফালে ৰাতিপুৱা বা আহি পাইছিলেহে কাপোৰ চেঞ্জ কৰাৰ লগে লগে কামতে লগাই দিছোঁ আৰু এতিয়া মই গা ধুবলৈ যাম গা ধোৱাৰ আগতে মাৰ বেডশ্বীটটো চেঞ্জ কৰি লৈছোঁ আৰু সকলোবিলাক বেডশ্বীট ধুবৰ কাৰণে উলিয়াই লৈছোঁ আৰু এইফালে এতিয়া মই যাওঁ গা ধুবলৈ ঠাণ্ডা লাগিছে কিন্তু ঠাণ্ডা লাগিলেও আজি ৰাতিপুৱাই গা ধুব লাগিব আৰু এইফালে গা ধুই আহিলোঁ গা ধুই মাৰ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ কিয়নো আজি আমাৰ ককা আইতাৰ বছৰেকীয়া আছে ককা আইতা ঢুকুৱা 25 বছৰতকৈ বেছিহে হ'ল কিন্তু প্ৰত্যেক বছৰে বছৰেকীয়া পাতে আৰু এইফালে মই এটা ফুট লৈ ল'লোঁ আৰু এইফালে বা মই অকণমান ৰ'দ ল'বলৈ আহিছোঁ বাৰীত যিহেতু ভকত আহিবৰ সময় হৈছে আৰু আমি ৰেডি হৈ আছোঁ আৰু এইফালে ভকতক যিহেতু কলৰ ডুঙত জলপান দিব সেইকাৰণে ওচৰৰে দাদা এজনে কলৰ ডুং বনাবলৈ আহিছে আৰু দেউতাও গা পা ধুই চুৰিয়া গামোচা পিন্ধি ৰেডি হৈ গ'ল এইফালে চাহ খাই দেউতাও বাহিৰতে বহি আছে বাৰীত যিহেতু খুব ধুনীয়াকৈ ৰ'দ পৰি থাকে সেইকাৰণে কলৰ ডুংবিলাকো বাৰীতে বনাবলৈ দিছে আৰু ককা আইতাৰ বছৰেকীয়া এইবাৰ অকল নিয়মটোহে কৰিব প্ৰতি বছৰে ডাঙৰকৈ পাতে এইবাৰ অকল নিয়মটোহে কৰিব আৰু আমিও বাৰীতে চাহ দিবলৈ আহিছিলোঁ যিহেতু খুব ধুনীয়াকৈ ৰ'দ পৰি আছে ঠাণ্ডা দিন বাৰীতে ভাল লাগে সেইকাৰণে বাৰীতে আছিলোঁগৈ আৰু এইফালে ভকত আহিয়ে গ'ল ভকতৰ কাম ষ্টাৰ্ট কৰিলে আৰু অকল 5জনহে ভকত আহিছে অকল নিয়মটোহে কৰা হৈছে আৰু এইফালে ওচৰৰ বৌগৰাকীয়ে জলপান টুকি আছে জলপান তিতাই ৰাখিছিলে আৰু এইফালে মায়ে গুড় কাটি আছে আৰু বা আৰু মই চাহ দিবৰ কাৰণে ৰেডি কৰিছোঁ লগত লৈছোঁ পিঠা আৰু পকা মিঠৈ আৰু এইফালে বায়ে চাহ বনাই আছে আৰু এতিয়া ভকতৰ ওচৰত সেৱা লৈ আছে মা বৰমা বৰ্তা আৰু দেউতাই সেৱা লৈ আছে আৰু এইবাৰ যিহেতু অকল নিয়মটোহে কৰিছে সৰুকৈ পাতিছে আৰু বেলেগবাৰ অলপ ডাঙৰকৈ পাতে আৰু যিহেতু ঠাণ্ডা দিন আৰু ভকতবিলাকৰ ঠাণ্ডা লাগিব পাৰে সেইকাৰণে ভিতৰত কৰা নহ'ল বাহিৰতে ভঁৰালৰ তলতে ধুনীয়াকৈ মচি দিছে আৰু ইয়াতে ধুনীয়াকৈ নিয়মটো কৰা হ'ল আৰু এইফালে ভকতৰ ওচৰত সেৱা লৈ আছে আৰু এতিয়া ভকতৰ কাম কাজ শেষ হ'লেই আৰু এইফালে আমাক তামোল খাবলৈ দিছে চবকে ভকতে কটা তামোল দিছে আৰু এইফালে জলপান হৈ গৈছে আৰু জলপান বিতাইছে এতিয়া আৰু এইফালে কলৰ ডুঙত কোমল চাউল দৈ গাখীৰ গুড় আৰু ৰসগোল্লা বহুত বছৰৰ পিছত এনেকৈ কলৰ ডুঙত জলপান খাবলৈ পাইছোঁ মই আৰু এইফালে ভকতেও খোৱা ষ্টাৰ্ট কৰি দিছে আৰু এইফালে হৈ গ'ল ভকতৰ কাম আৰু যিহেতু দিনটো ভাত খোৱা নাছিলোঁ ভাত খাবলৈ লৈছোঁ এইফালে ৰাজমাহ অলপ বনাব লৈছোঁ আজি যিহেতু নিৰামিষ খাম আৰু এইফালে ফ্ৰেঞ্চবিন আৰু আলু ভাজিব লৈছোঁ আৰু বায়ে ডাল বনাইছে দালি আৰু কিবাকিবি বনাইছে আজি যিহেতু নিৰামিষে খাম আৰু এইফালে ভাত পানী খাই হৈ গ'ল মায়ে ভাজিছে সান্দহ বনাবৰ কাৰণে চাউল ভাজিছে আৰু এইফালে চাউল ভাজি আছে যিহেতু বিহু আছে আৰু এই চাউলখিনি ভজাৰ পিছত মিলত কুটাব নিব মানে মিলত বানিব তাৰপিছতে সান্দহ গুড়ি হ'ব সান্দহ গুড়ি খাবলৈ ইজি কিন্তু কৰিবলৈ যে কিমানখিনি কৰি ল'ব লাগে এইফালে মায়ে চাউল ভাজি আছে আৰু এই চাউল ভজা হৈ গ'লে আৰু ওচৰতে মিল এটা আছে তাতে কুটাব নিব এইফালে চাউলখিনি চাওকচোন ইমান ধুনীয়া দেখিছে ৰঙা আৰু আজিৰ ভিডিঅ'টো অকণমানিকৈ বনালোঁ ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহোঁ বাই